Hey viewers, welcome back to my YouTube channel. তো আজি গৈ আছোঁ গুৱাহাটী। তো অকণমান কাম আছে মোৰ গুৱাহাটীত। তো কামটো এতিয়া ৰিভিল নকৰোঁ, মোৰ কামটো যেতিয়া মানে ছাকচেছ হ'ব তো মই তেতিয়া জনাই দিম। তো আগতে নকওঁ, আগতে ক'লে মানে নহয়। তো আগত হৈ লওক, যদি হয় তেতিয়াহ'লে জনাম। তো আজিৰ ব্লগটো মানে গুৱাহাটী গৈ আছোঁ, তো গুৱাহাটীত যিমান পাৰোঁ মই দেখুৱাব চেষ্টা কৰিম। তো চাই থাকক। আগত বেংকত যাওঁ, মানে পইচা এটিএমৰ মানে অকণমান প্ৰব্লেম চলি আছে মোৰ। এইখনলৈ গুৱাহাটী যাওঁ নেকি, ঠেলি গোৱালপাৰা পলিটেকনিক আৰু বেংকলৈকে হেড চেকিং কৰি যাই আছোঁ। দাদা এটা লিভ দিল, মানে ঘৰৰ পৰা পইচা অনা নাই, পাহৰি গৈছোঁ। আৰু ঘৰলৈ যোৱা মানে ঠেংখনো বেয়া, ইমান খোজকঢ়া। বেংকত আহি পালোঁ, উইড্ৰ কৰা নাই। এনেহ'লে বাছেই বাছ আজি নাই, এখনো নাই আজি। ইমান টাইমৰ পৰা ৰৈ আছোঁ, মোটামুটি আধা ঘণ্টা হ'ল, এখনো বাছ আহি পোৱা নাই এতিয়াও। দুৰ্গা মন্দিৰত আহি ৰখি আছোঁ, বাছ পোৱা নাই। বাছ বা কেতিয়া আহে, এনেহ'লে চলি থাকে বাছ। আজি যাব ওলাইছোঁ, আজি বাছেই নাই। গুৱাহাটীতে হ'লে মানে জল্দি যাব লাগে আৰু ৰিটাৰ্ণ হ'ব লাগিব। মোদী চৰকাৰক ৰিকুৱেষ্ট, এখন মানে গোৱালপাৰাত কি এয়াৰপৰ্ট বনাই দিয়ক জল্দি। বনালে কি হ'ব, এয়াৰপৰ্টত যাবলৈ পইচাটো লাগিব। বহাগ মাহ এই আগত আছে ৰশ্মি ভৱন, যাৰ মানে বিয়া হ'ব মন আছে জল্দি বুক কৰি লওক আৰু মোক মাতব হা, নামাতিলেও আহিম। ৰশ্মি ভৱন টেনশ্যন নাই, আহিমেই। আৰু বাছৰ কাৰণে মোটামুটি হ'ল 20 মিনিট, এতিয়ালৈকে বাছ আহি পোৱা নাই। এনেহ'লে যেতিয়া ঘূৰি থাকোঁ তেতিয়াহ'লে বাছেই বাছ, গুৱাহাটী বাছ বাপ্পা ঐ আকাল নাই। চশমা লগাইছোঁ ঠিকে, কিন্তু চেণ্ডেল মেইন, হাই চেণ্ডেল মেইন। আৰু মেইন কাৰণটো হ'ল ঠেংখন ভাঙি আছে, তো জোতা পিন্ধিব নোৱাৰোঁ, ডক্টৰে মানা কৰিছে। তো সেইকাৰণে চেণ্ডেল পিন্ধি আছোঁ, আৰু মই চেণ্ডেল পিন্ধিয়ে ভাল পাওঁ। দুৰ্গা মন্দিৰত মোটামুটি আধা ঘণ্টামান ৰখিলোঁ, তাৰপাছতে পালোঁ। এতিয়া কিমান টাইম লাগে যোৱাতে, কিমান বা টাইম লাগে, ৰিটাৰ্ণ বাজি হ'ব পাওঁ নাই চাওঁ। 7 Sisters হস্পিটেল, ইয়াতে আহিছিল জুবিন দা কেইদিনমান আগতে, মানে যেতিয়া অপেনিং কৰিছিল নতুনকৈ এইখন। তেতিয়া আগত এটা পুৰণাকৈ আছিল, আগতে সৰুকৈ আছিল, এতিয়া ডাঙৰ কৰিছে। গোৱালপাৰা পাৰ্ক মানে লিলিমাই পইণ্ট ইখনে। গোৱালপাৰা ৰেলৱে ষ্টেচন যোৱা ৰোড এইটো, ইফালেদি গ'লে গোৱালপাৰা সদৰ থানা আৰু প্লাছ ৰেলৱে ষ্টেচন পাব। এই ৰাস্তাটোদি গ'লে চিধা পূৰা ডাইৰেক্ট চিভিল হস্পিটেল, 1 নম্বৰ কেয়াৰলেছ হস্পিটেল। কিয় মই কৈ দিম, আপোনাক দেখুৱাই দিম। কেইদিনমান আগতে মোৰ ঠেং ভাঙিছে, আহিছিলোঁ। তো এবাৰ এক্সট্ৰাই কৰিল, নহ'ল, আৰু একবাৰ কৰিল। তাৰপিছত আৰু কি বহুত কিবা হৈছে আপোনাৰ কৃষ্ণাই ব্ৰিজখন হ'লে আৰু প্ৰায় এইখন হ'লে মানে অকণমান ভাল হ'ব, মানে ট্ৰেফিকটো কমিব। মানে এতিয়া আহি পালোঁ আপোনালোক দুধনৈ, আৰু লেফ্ট গ'লে পাব আপোনালোকে পাব গোৱালপাৰা, আৰু ৰাইট গ'লে মেঘালয়, আৰু চিধা গুৱাহাটী। লেফ্ট চাইডে দেখিবলৈ পাই আছে আপোনালোকে দুধনৈ সদৰ থানা, আৰু এইটো হোটেল ব্ৰহ্মপুত্ৰ। ইয়াতে মানে আহিছিলোঁ আগতেও, বহুত ধুনীয়া মানে বনায়, আৰু মানে কষ্টলি হয় অকণমান। কনেক্টৰ ক'ত গ'ল? হা কিবা আনবি নক, পইচাটা মোক ঘূৰাই দিয়ক, মই বেলেগ গাড়ীত যাম। আহক আহক, মই 12টা বজাতে গাড়ী উঠছোঁ, মই যাতে যাই কিনে কি লাভ হ'ব মোৰ, আপুনি নিজে কওকচোন। আপুনি ইমান ৰখে নেকি গাড়ী, কিমান টাইম? তখন এটা 20 মিনিট ধৰি ৰখে, 20 মিনিট 25 মিনিট ৰখে। মানুহ পালেতো পাবই না, মানুহ নাই কাৰণে ৰ'ব লগা হৈছে। গোটেই মানুহ ফুল হৈ আছে, এতিয়া মানে চিট খালী হৈ আছে, মানুহ নাথাকে আপুনি কেনেকৈ পাব? উঠিছোঁ মানে গাড়ীত উঠিছোঁ মই মোটামুটি 12টা মানত হা। এই মোৰ মোটামুটি 4টা মানত গুৱাহাটী যাই পাব লগা আছে। মই কৈছোঁ ড্ৰাইভাৰটো গাঁৱতে উঠাতে, এই কৈছে নাই 4টাৰ আগতে যাই পাম দে। অকণমান ইমান ৰখি যাই আছে ইয়াতে এতিয়া যাওঁতে মোটামুটি 5টাই বাজে, আৰু এতিয়া পোৱাই নাই।
জাষ্ট আহি পালোঁ মানে যি ভিৰ বাছখন যে ৰখি ৰখি আহিছে মানে বহুত টাইম লাগি গ'ল জাষ্ট এতিয়া আহি পালোঁ জালুকবাৰী পালোঁ গোটেই ৰাস্তা একোৱেই হোৱা নাই শুই আৰু খানাখন লগ গাড়ীত উঠিলোঁ ইয়াৰ পৰা বাবাটোৰ ঘৰ 10 মিনিটমান বেছি নহয় চাওক না ঘুমটি চাওক তাৰ ফাইনেলি আহি পালোঁ বাবাটোৰ ৰুমত তো আজিৰ ব্লগটো ইয়াতে এণ্ড কৰোঁ আজিতো ঘৰত যোৱা নহ'ব চ' বাই বাই লিভ ইউৰ ড্ৰিম লিভ ইউৰ লাইফ